নমস্কাৰ বন্ধুসকল। আজি সেয়া লুডু খেলত হাৰি পেলাই মোক ভাত বনোৱা পাল দিছে। মই বোলো তোমাক মই আজি কেনেকে বনাই খুৱাম চাবা বুলি কৈছো। সেয়া বন্ধুসকল হ'ব দিয়া। কৃষ্ণ কৃষ্ণ। মোক কৈ আছিলে তই ভালকে বনাব নাজানো, সেনেকে কৈছিলে। তুমি ভাতে বনাব নাজানা, সেনেকে কৈছিলে। তুমি বনাই খোৱা খাব মন নাযায় মানে। বন্ধুসকল না হেৰি কি বুলি কয়, বিলাহীয়ে আকৌ বিলাহী মাছৰ লগত, তাৰপিছত এইফালে ভাত কেৰেলা আৰু আলু ভাজি, আৰু এইফালে মাংস, আৰু এইফালে কি লেচাৰী মাহ আৰু আলু ভাজি, আৰু পটল ফ্ৰাই, পিঁয়াজ আছে, আৰু এইফালে ভোট জলকীয়া আচাৰ আকৌ এয়া কি নকলা, হাঁহৰ মাংস। বনাইছে কোনে আকৌ? বহুত ধুনীয়া হৈছে সঁচাকে খাব কাৰণে। মানুহটো কাম জানে, কিন্তু মোক বনাই নোখোৱাই, হয় নাই? লুডু খেলা লাষ্টিং হয়। নিজে সকলোবোৰ কৰি লৈছে। চব্জি কটাৰ পৰা এইবিলাক হেৰি কাটিব লৈছে। চাউলো নিজে ধুইছে। সেয়া এনেকে চোবাই পালে খাই ভাল লাগে। চোবাই পাৰিছ নে নাই? বিলাহী আকৌ চাটি লওঁ সেয়া অকমান চোবাই নাপালে একেবাৰে গুৰি কৰি পেলালে ভাল নালাগে। না পটল আকৌ ভাজি নকলে। দলিও খানিয়ে কৈ থাকে তুমি এদিনো বনাই নোখোৱা, ভাত বনোৱাত তুমি এলেহুৱাহে। মন যায় আকৌ তোমাৰ বনাই খাব। সেইদিনাখন নবনোৱা কাৰণে কান্দি আছিলে। তুমি আকৌ আশা দেখুৱাই পেলাই হেৰি কৰিছা। তুমি কি কৈছিলা, তোমাৰ পেট ভৰাই ৰুটি খাম বুলি আনিছিলা। মই দুটাহে বুজিলো। ভাল বস্তু অকমানে হয়। সেইয়া হে খোৱা। ইমানখিনি কেনেকে খাম? ইমানবোৰ বস্তু। কষ্ট হৈছে মুখখন যে মৰম লাগিছে আজি বেছি। ঘামি গৈছে গ'ল দেখোন। সেইকাৰণে বেছি মৰম লাগিছে। লাইট নাথাকিলে আজি গোটেই ৰাতিটো বিচি থাকিবলগীয়া হ'ব। মইও দিম তুমি বিচি দিলে। তুমি চোন টোপনি যাবা।
সেয়া আজি ভালকৈ খুৱাম বুলি বাচমতি চাউলো কিনি লৈ আহিছিলে। ময়ো মাছো নানো। মম নাথাকে 24 দিন ভাল পাই পেলাই আনিছো কিবা। অকমান কৰি থাকা আকৌ। তুমি যে তেনেকুৱা কাম কৰি থাকা তোমাৰ কাহিনীবিলাক কম নেকি? কোৱা। নকওঁ সন্মানৰ কথা আছে তোমাৰ। কোৱা। ভাল দিয়া তুমি ভাল হ'ল। নাই। পানী নালাগে? পানী নোখোৱা? নালাগে তুমি খোৱা। খোৱা। নাই মই আহিছো আকৌ এয়া মংগলবাৰ ভাত খাই হলে গোসাঁনীয়ে লাহে লাহে খাই থাকে। ভিডিঅ'টো শেষলৈ চোৱা কাৰণে সেৱা দিলোঁ বন্ধুসকল।